আমি গড় কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ লাইভ টিভি ভাৰত সদায় সত্যৰ অন্বেষণত আছে আৰু সত্যৰ কাৰণে সদায় মাত মাতি যাব। কিলোমিটাৰে কিলোমিটাৰে এনেকুৱা ৰাস্তাৰ দুৰ্নীতি সংঘটিত হৈছে। মই নুৰ ইছলাম, মই এতিয়া উপস্থিত আছোঁ বাঘবৰ সমষ্টিৰ আলুপট্টিৰ এই ৰাস্তাখন হৈছে কালাইদিয়া টু সুখৰজাৰৰ যিকোনো ৰাস্তা, এই ৰাস্তাখনত উপস্থিত আছোঁ। আজি আপোনালোকক সঁচা এটা ঘটনাৰ তথ্য দাঙি ধৰিম আপোনালোকৰ ওচৰত। লাইভ টিভি ভাৰত সদায় সত্যৰ অন্বেষণত আছে আৰু সত্যৰ কাৰণে সদায় মাত মাতি যাব। আজি আমাৰ পিছফালে আপোনালোকে চাই আছে, কোনো প্ৰতিবাদকাৰী নাই। আমি কেৱল সঁচা ঘটনাহে আপোনালোকক দেখুৱাম আৰু আপোনালোকে সেইটো ঠিক কৰিব যে এই কামটো ঠিক হৈছে নে ঠিক হোৱা নাই, ইয়াত দুৰ্নীতি হৈছে নে হোৱা নাই। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান কৰিছোঁ, আলুপট্টি চৰৰ এইখন ৰাস্তা বাঘবৰ সমষ্টিৰ যিখন অঞ্চলৰ MLA হৈছে চেয়াৰমেন আলী ডাঙৰীয়া, সেইখন অঞ্চলত এনেকুৱা ধৰণে দুৰ্নীতি সংঘটিত হৈছে। ৰাস্তাৰ কামত আমি দুৰ্নীতি বুলিও নকওঁ, বাদ দিয়ক, আমি দুৰ্নীতি বুলিও নকওঁ, কিন্তু আপোনালোকে নিজ চকুৰে চাওক কি হৈছে। আমাৰ কেমেৰামেনক আমি অনুৰোধ জনাম আমাৰ লগত আহি থাকক, ৰাইজক আজি দেখুৱাম যে কেনেকুৱা কাম হৈছে। প্ৰথমতে যিটো অলপ ডাঙৰ পাথৰ মানে পাৰিছিল লিপিছিল, তাৰ ওপৰত দি কাৰ্পেটিং কৰিছে, সেই কাৰ্পেটিংটো কেনেকৈ ধ্বংস হৈ গৈছে এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এই চাওক, এইখিনি 1 ইঞ্চি বা 1.5 ইঞ্চি কাৰ্পেটিঙৰ কথা আছিল, কিন্তু কেনেকুৱা কাৰ্পেটিং কৰিছে চাওক, এইবিলাক আমি হাতেৰে গুচাব পাৰি। এই চাওক, এনেকুৱা কাৰ্পেটিং কৰিছে। এয়া এক্সক্লুচিভ দৃশ্য। মই নুৰ ইছলাম লাইভ টিভি ভাৰতৰ জৰিয়তে সদায় সত্য ঘটনা তথ্যৰ ওপৰত আধাৰিত। আমি কেতিয়াও মিছা ঘটনা নেদেখাওঁ, মিছা তথ্য নেদেখাওঁ। আমি সদায় সত্যৰ পথত আছোঁ, সত্যৰ অন্বেষণত আছোঁ আৰু দেখুৱাবলৈ যত্ন কৰিম। কিলোমিটাৰে কিলোমিটাৰে এনেকুৱা দুৰ্নীতি সংঘটিত হৈছে। আলুপট্টি চৰৰ এইখন ৰাস্তাত কালাইদিয়াৰ পৰা সুখৰজাৰ বজাৰলৈ যিখন ৰাস্তা গৈছে, সেইখন ৰাস্তাৰ অৱস্থা আপোনালোকক দেখুৱাই আছোঁ আমি। কিলোমিটাৰে কিলোমিটাৰে এনেকুৱা ৰাস্তাৰ দুৰ্নীতি সংঘটিত হৈছে, কিন্তু এই ৰাস্তাৰ দুৰ্নীতিৰ ওপৰত কোনো এজন মানুহ নাই যি মাত মাতে। তথাপি মই দেখুৱাবলৈ যত্ন কৰি আছোঁ আপোনালোকক কেনেকুৱা ধৰণে দুৰ্নীতি সংঘটিত হৈছে। এয়া আপোনালোকে চাই আছে সন্মুখত এটা দৃশ্য, আহক তাত যাই কিনে দেখাওঁ। যিখিনি মানে কেমেৰাত আপোনালোকে দেখা পাই আছে, এইখিনি ঠাইত যিমান দূৰলৈকে কলা কলা দেখি আছে ৰাস্তাৰ ভিতৰত, সেই গোটেইখিনি এনেকুৱা অৱস্থা হৈছে, কাৰ্পেটিং উঠি গৈছে। কিন্তু এই ৰাস্তাখনটো 4-5 মাহৰ কাৰণে নহয়, এই ৰাস্তাখন এবাৰ কাম হৈ যোৱাৰ পিছত অহা 50 বছৰৰ ভিতৰত আৰু কাম নাহে এই ৰাস্তাখনৰ। এই ৰাস্তাখনৰ কামত দুৰ্নীতি কৰি গোটেই চৰ অঞ্চলবাসী ৰাইজক কেনেকুৱা ধৰণে ঠগাই আছে, প্ৰবঞ্চনা কৰি আছে, এয়া নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিছে যে কেনেধৰণে ঠগাই আছে। আজি এইখন ৰাস্তাত হয়তো গাড়ী চলি আছে, এইখন অঞ্চলৰ মানুহে হয়তো গাড়ী লৈ আছে, গাড়ী কিনি আছে এই ৰাস্তাখনত চলাব বুলি, কিন্তু মাত্ৰ 6 মাহ 4 মাহ বা 5 মাহ পাৰ হৈছে। 1 বছৰ বা 1.5 বছৰ পাৰ হোৱাৰ লগে লগে এইখন ৰাস্তাত আৰু কোনো গাড়ী নচলে, এইখন ৰাস্তা একেবাৰে অকামিলা হৈ পৰিব। এয়া আপোনালোকে দেখুৱাই আছে সেই দৃশ্য। আপোনালোকে চাওক, এয়া কাৰ্পেটিং কৰিছে, চব কাৰ্পেটিং উঠি গৈছে। আপোনালোকক দেখুৱাই আছোঁ, চব কাৰ্পেটিং উঠি গৈছে। এইটো কেৱল বাঁহৰ এটা কামি, এইটো যদি আমি এনেকুৱা কৰিলে যদি উঠি যায়, তেতিয়াহ'লে সেই ৰাস্তাখন কিমান ভাল হৈছে আপোনালোকে জবাব দিয়ক। আমাৰ দায়িত্ব নহয় প্ৰতিবাদ কৰা হৈছে আপোনালোকৰ দায়িত্ব। আপোনালোকে যদি প্ৰতিবাদ কৰিবলৈ সাহস নাপায়, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আমি গড় কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, এইখন ৰাস্তা তদন্ত হ'ব লাগে, কাৰণ এইখন ৰাস্তাত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে, যাৰ কাৰণে এনে দুৰ্নীতিমূলক কাম কৰিছে। মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি চৰকাৰক অৱগত কৰাওক। আমি আমাৰ মাননীয় বিধায়ক চেয়াৰমেন আলী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি এই ৰাস্তাৰ কামখন প্ৰত্যক্ষ কৰক। আমি আৰু দেখাম, আৰু ভিজুৱেল আপোনালোকক দেখাম। এইখন কালাইদিয়াৰ পৰা সুখৰজাৰ বজাৰলৈ এই ৰাস্তাত এনেদৰে দুৰ্নীতি সংঘটিত হৈছে। প্ৰত্যেকটো ছবি আপোনালোকক কেমেৰাৰ আগত তথ্য সহকাৰে দাঙি ধৰিম যে কিমান দুৰ্নীতি হৈছে। আমি মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আপুনি এই ৰাস্তাখনৰ ওপৰত তদন্ত কৰিব লাগে। সন্মুখত আৰু ছবি আছে এনেকুৱা, কিলোমিটাৰে কিলোমিটাৰে দুৰ্নীতি সংঘটিত হৈছে। আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম কিমান দূৰলৈকে এনেকুৱা দুৰ্নীতি সংঘটিত হৈছে। এইখন কেৱল খাটিয়ামাৰী অঞ্চলহে, কিন্তু কালাইদিয়াৰ পৰা সুখৰজাৰ বজাৰলৈকে এনেকুৱা আৰু বহুত দুৰ্নীতি সংঘটিত হৈছে। আপোনালোকক আমি তথ্য সহকাৰে দাঙি ধৰিম আপোনালোকৰ সন্মুখত। আপোনালোকে কেৱল ভিডিঅ'টো শ্বেয়াৰ কৰক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অৱগত কৰক
যে এনেকুৱা দুৰ্নীতি হোৱা সত্ত্বেও আজিলৈকে কোনো প্ৰতিবাদ নহয়, আজিলৈকে কোনো তদন্ত নহয়। কিয় ৰাস্তাত ঝাৰু দি এইবিলাক যিবিলাক কাৰ্পেটিং বিছাইছিল এইবিলাক ঝাৰু দি ঘৰত লৈ আছে, কাৰণ এই ৰাস্তাত খোজ কাঢ়িব নোৱাৰে মানুহে। ৰাস্তাৰ ঘৰৰ সন্মুখত ৰাস্তাত মানুহে খোজ কাঢ়িব নোৱাৰে, কাৰণ ভৰিত বিন্ধি যায়, চাইকেলৰ টায়াৰত বিন্ধি যায়, লিক হৈ যায়। এনেকুৱা অৱস্থা হৈছে। এইবিলাক ৰাস্তাৰ কাম কৰিছে আমাৰ মাননীয় ৰঞ্জু ঠিকাদাৰ নামৰ এগৰাকী ঠিকাদাৰে এনেকুৱা ধৰণে কাম কৰিছে। ইয়াৰ বাগবৰ সমষ্টিৰ অন্তৰ্গত হয়। বাগবৰ সমষ্টিৰ কালাই দিয়াটো সুখৰজৰ যিখন বজাৰ আছে সেই বজাৰলৈকে যোৱা এইখন ৰাস্তা আপোনালোকে দেখাবলৈ যত্ন কৰিছোঁ। ৰাস্তাত ঝাৰু দি এই কাৰ্পেটিং একেলগ কৰি আছে, ইমান ধুনীয়া কৰি পকা কৰিছে। আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাম, আপুনি এই ধৰণৰ অসমৰ এই ধৰণৰ ৰাস্তাবিলাক আপুনি অলপ প্ৰত্যক্ষ কৰক। মন্ত্ৰী শুক্লবৈদ্য ডাঙৰীয়াক আমি অনুৰোধ জনাম, পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক আমি অনুৰোধ জনাম। এয়া অসমৰ ৰাস্তা হয়। এয়া হৈছে বাগবৰ সমষ্টিৰ আলপতিৰ দৃশ্য, আলপতিৰ খাটিয়ামাৰী অঞ্চলৰ এই ৰাস্তাখনৰ দৃশ্য। কেৱল এয়াই প্ৰথম নহয়, একেবাৰে কালাই দিয়াটো সুখৰজাৰ বজাৰলৈকে যিখিনি ৰাস্তা কৰিছে গোটেইখিনি ৰাস্তাত কিলোমিটাৰ এনেকুৱা কাৰ্পেটিংবিলাক উঠি যাই আছে। কালাই দিয়া বজাৰটো বজাৰৰ এইখন ৰাস্তা কাৰ্পেটিং এনেকুৱা কৰি মানে ঝাৰু দি একেলগ কৰি আছে। কিমান টাইট কাৰ্পেটিং হৈছে। এই কাৰ্পেটিঙৰ তলৰ অংশ আপোনালোকে চাই আছে। কাৰ্পেটিঙৰ তলৰ অংশ এনেকুৱা কৰি একেলগ কৰিব পৰা যায়। এনেকুৱা কাৰ্পেটিং উঠি যাই আছে। আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে খাটিয়ামাৰীৰ দৃশ্য। কেৱল এইখনেই প্ৰথম নহয়, একেবাৰে কালাই দিয়াটো সুখৰজাৰ বজাৰলৈকে যিখিনি ৰাস্তা কৰিছে গোটেইখিনি ৰাস্তাত এনেকুৱা দুৰ্নীতি সংঘটিত হৈছে। এই দুৰ্নীতিবিলাকৰ বিৰুদ্ধে কথা কোৱা মানুহ নাই। আজি আমাৰ পিছফালে চাই আছে আপোনালোকে যে প্ৰতিবাদ কৰা মানুহ নাই, কাৰণ এই ঠিকাদাৰৰ ভয় খুৱাই থাকে যে এই ৰাস্তাৰ প্ৰতিবাদ কৰিলে এই ৰাস্তাৰ কাম বন্ধ হৈ পৰিব। কিন্তু আপোনালোকক মই জনাই আছোঁ, এই ৰাস্তাৰ কাম কেতিয়াও বন্ধ নহয়। প্ৰতিবাদ কৰিলে ৰাস্তাৰ কাম বন্ধ নহয়। কাম কৰিছে। আজি হয়তো এইটো নতুন ৰাস্তা পাই ইয়াৰ মানুহে গাড়ী লৈছে, কোনোবাই চাৰচকীয়া লৈছে, কোনোবাই এইখন ৰাস্তাত গাড়ী চলাব। কিন্তু এতিয়া এনেধৰণে নষ্ট হৈ গৈছে। তেতিয়াহ'লে 1 বছৰ পিছত এই ৰাস্তাৰ কেনেকুৱা অৱস্থা হ'ব আপোনালোকে চিন্তা কৰক। কেনেকুৱা অৱস্থা হ'ব? গাড়ী চলাব পাৰিব? এই চৰাঞ্চলৰ ৰাইজে বৃহত্তৰ ক্ষতি সাধনৰ সন্মুখীন হ'ব যদি প্ৰতিবাদ নকৰে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আপোনালোকে এই ৰাস্তাখনৰ তদন্ত কৰিব লাগে, কাৰণ এই ৰাস্তাত যি ধৰণে দুৰ্নীতি সংঘটিত হৈছে ইয়াৰ মানে প্ৰকাশ কৰিব নোৱাৰি, ইমান দুৰ্নীতি সংঘটিত হৈছে। চহৰৰ ৰাস্তাবিলাক আজিকালি সব জায়গার রাস্তাবিলাক ঠিক আছে, চহৰৰ ৰাস্তাবিলাক অলপ বেয়া আছে। ৰাস্তাখনেদি যে আহিলে এইবিলাক যে কাৰ্পেটিংবিলাক উঠি যাই আছে, ঠায়ে ঠায়ে দেখা পাইছে নেকি? দেখা পাইছোঁ, প্ৰায় উঠিয়ে গ'ল, ক্লিয়াৰেই হ'ল। কিমান দিন হ'ল কাম হৈছে ৰাস্তাত? 1 বছৰ অলপমান বেছি হ'ব। এতিয়া ৰাস্তাটো অৱস্থাই নাই, আমাৰ বজাৰৰ ইফালেতো নাই, তাতেতো আহিবই নোৱাৰি। রাস্তা পুরা খারাপ, ডাঙৰ সেইগিলা শিল এতিয়া ভৰিৰে লাৰা দিলেই সেই লাৰাতে এই শিলগিলা উঠি যায়। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাই আছোঁ যে ৰাস্তাৰ যাতে কামগিলা সোনকালে কৰি দিয়ে, ভাল কৰি আমাৰ জনসংখ্যাৰ ভালৰ কাৰণে।